মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আকৌ অনলাইন ক্লাছ আৰম্ভ কৰিবলৈ ওলাইছোঁ। তোমালোকে এই উমলো অহা কিতাপখন উলিয়াই লোৱা আৰু উমলো অহা কিতাপৰ আজি কি পঢ়াম? শালিকী আৰু বগলী বাই, এই দুটা কবিতা পঢ়াম। এইটো কি হয়? শালিকী চৰাই, হয়নে নহয়? সকলোৱে চিনি পোৱা শালিকী চৰাই, এই ঠোঁটত কিবা লৈ আছে। আৰু এইটো হৈছে বগলী। বগলীয়ে কি খায় বাৰু? মাছ খায়, হয়নে নহয়? এইটো মাছ পানীত জপং জপংকৈ গৈছে, কি কৰিব গৈছে? মাছ ধৰিবলৈ গৈছে। এতিয়া আমি এই কবিতা দুটা পঢ়িম দেই, হ'বনে? সকলোৱে এনেকৈ আখৰকেইটা ধৰি ধৰি যাবা দেই। এতিয়া শালিকী। অ' শালিকী কেৰাহীকে চালিকী, জীয়েৰক দিবলৈ ঠোঁটত সেইটো পালি কি? শালিকীটোৱে কি আনিছে? এটা ঠোঁটত কিবা লৈ আহিছে নহয়। কাক দিবলৈ আনিছে? জীয়েকক দিবলৈ দেই। আকৌ ক'বা, অ' শালিকী কেৰাহীকে চালিকী, জীয়েৰক দিবলৈ ঠোঁটত সেইটো পালি কি? হ'লনে বাৰু? এইবাৰ কি কৰিম? বগলী বাই। বগলী বাই, বগলী বাই, তই বোলে ফুৰ সবা খাই, জ্বৰ হ'ল বোলে তোৰ বৰষুণত তিতি, হাঁচতিতে নানিলি কিয় ৰঙীন এটা ছাতি? আমি বৰষুণ দিলে কি লওঁ বাৰু? ধুনীয়া ধুনীয়া ছাতি লওঁ ন, এনেকৈ তোমালোকৰো আছে, হয়নে নহয় বাৰু? এই ছাতি বগলী বায়ে কি কৰা নাছিল? ছাতি লোৱা নাছিল বৰষুণত। বৰষুণত ছাতি নোলোৱাৰ কাৰণে হেনো বগলী বাৰ জ্বৰ উঠিলে দেই। আকৌ ক'বা, বগলী বাই, বগলী বাই, তই বোলে ফুৰ সবা খাই, জ্বৰ হ'ল বোলে তোৰ বৰষুণত তিতি, হাঁচতিতে নানিলি কিয় ৰঙীন এটা ছাতি? হ'লনে বাৰু? হ'ল। আকৌ শালিকীটো ক'বা দেই। অ' শালিকী কেৰাহীকে চালিকী, জীয়েৰক দিবলৈ ঠোঁটত সেইটো পালি কি? হ'ল। আকৌ বগলী বাইটো ক'বা। বগলী বাই, বগলী বাই, তই বোলে ফুৰ সবা খাই, জ্বৰ হ'ল বোলে তোৰ বৰষুণত তিতি, হাঁচতিতে নানিলি কিয় ৰঙীন এটা ছাতি? হ'বনে? আগৰ কবিতাবোৰ মুখস্থ কৰিছানে নাই? এতিয়া আগৰবিলাকো মুখস্থ কৰিবা আৰু এই দুটাও কৰিবা। তোমালোকে কালি আমি কুলি পঢ়াম দেই, কুলি। এইটো কুলি। এতিয়া কুলিয়ে মাতে নহয়, কু কু কৰি। কুলি পঢ়াম আৰু বলহ কবিতাটো পঢ়াম। তোমালোকে বহুতৰে মুখস্থ হৈছিলে বাৰু, হ'ব? আজি এই দুটা মুখস্থ কৰিবা ধুনীয়াকৈ আৰু মোক গাই শুনাবা দেই। আজি ইমানতে আমি অনলাইন ক্লাছটো সামৰিছোঁ। নমস্কাৰ।